নেক্সট ৰবিন। Yes, sir. গৈছো। এতিয়া কোৱা তোমাৰ দেউতাৰ নাম। ছাৰ, মোৰ দেউতাৰ নাম হ'ল প্ৰজ্ঞান। বাৰু ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ছাৰ, ইন্দিৰা গান্ধী আছিল। হয় বাৰু। এতিয়া কোৱাচোন প্লুটোৰ পৰা পৃথিৱীলৈ দূৰত্ব কিমান? ছাৰ, 1000 কোটি মাইল। এতিয়া কোৱাচোন আমি মংগল গ্ৰহত জীয়াই থাকিব পাৰিমনে? ছাৰ, এতিয়া বিজ্ঞানীসকলে কিন্তু গৱেষণা কৰি আছে। ভাল বাৰু, এতিয়া তুমি যোৱা। হয়, ছাৰ। নেক্সট বলিন কামিন। বহুত দেৰি হৈছে। হিবা কেতিয়া আহে তাক উত্তৰখিনি সুধি ল'ব লাগিব। এই, মোৰ গাড়ী ভাল হয়। মোৰ চব উত্তৰ শুদ্ধ আহিছে। ঐ, তই মোলৈ ৰখি দিবি কিন্তু। মোক তই এতিয়া উত্তৰখিনি কচোন। শুন। এতিয়া তই ৰহ, মোক মাতিছে, মই যাওঁ। য়েছ ছাৰ, গৈছো। এতিয়া তুমি কোৱাচোন তোমাৰ দেউতাৰ নামটো কি? ছাৰ, প্ৰজ্ঞান। আৰু এতিয়া তুমি কোৱাচোন তোমাৰ মাৰ নাম কি? ছাৰ, ইন্দিৰা গান্ধী। কি? হয় ছাৰ, ইন্দিৰা গান্ধী। বাৰু এতিয়া তুমি কোৱাচোন ইয়াৰ পৰা তোমাৰ ঘৰলৈ দূৰত্ব কিমান? ছাৰ, 1000 কোটি মাইল। কি? তুমি পাগল হৈছা নেকি? হয় ছাৰ, বিজ্ঞানীসকলে গৱেষণা কৰি আছে। হ'ব এতিয়া তুমি ইয়াৰ পৰা যোৱা। হয় ছাৰ। কি যে মানুহ ইণ্টাৰভিউলৈ আহিছে আৰু দেই। বন্ধুসকল, এয়া কেৱল কমেডিৰ কাৰণেহে। মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এতিয়ালৈ বাই বাই।